নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান বিশেষ আছে মহিলাসকলৰ বাবে আৰু এয়া হৈছে মোৰ ভণ্টি, তাৰপিছতে ভণ্টি মানে মোৰ খুৰী ছোৱালী। আৰু ভিডিঅ'টো কিয়নো বিশেষ বুলি কৈছোঁ মহিলাসকলৰ কাৰণে, ব'লকচোন তেতিয়া চাওঁ। এয়া আমাৰ খুৰী দেই। নমস্কাৰ। এয়া খুৰীয়ে কৰা এয়া কাপোৰ আমাৰ আপোনালোকক এযোৰকৈ দেখুৱাই যাম বাৰু। খুৰীয়ে সকলোবোৰ এইবোৰ হাতে কৰা কাপোৰ আপোনালোকে চাব পাৰিব। আপুনি দেখুৱাই দিয়কচোন। এয়া এযোৰ ৰিবনে কৰিছিলোঁ চান্দৰী কটনৰ আৰু মেখেলাখন কাঞ্জীবৰমৰ ৰিবনেদি ৰ'জ নামৰ কৰিছিলোঁ। তাৰপিছত এয়া এংকৰ সূতাই কৰিছিলোঁ। এইখনো মেখেলাখন এখন দীঘলকৈ দেখুৱাই দিব। এইখন যে বেছি ধুনীয়া, এইটো মুৰি চিলাই বুলি কয়, মুৰি চিলাই কৰিছিলোঁ। হ'ব দেই। চাদৰখন অকণমান হেৰি হৈছে, যিহেতু ডিঙো হৈছে কাপোৰটো। ভৰাই থোৱাৰ কাৰণে অকণমান হেৰি হৈ আছে। আৰু ৰাতিৰ কাৰণে পোহৰটো ইমান এটা ভালো অহা নাই, কিন্তু দেখিবলৈ এইবোৰ বহুত ধুনীয়া হয়। তাৰপিছত এইযোৰ কম্বল চিলাই নে কি বুলি কৰিছিলে জানো, সেয়া মানে বোৱা পত্নী সূতাৰে বোৱা কাপোৰত এপ্লিক কৰি পেলাই এই কাপোৰৰ পৰা চিলাইটো কৰি মানে পতি লগাই দিছোঁ। এইযোৰ দহি বটা হোৱা নাই বাৰু। তাৰপিছত আৰু এযোৰ হৈছে এইযোৰ মই চেইন চিলাই হয়, এনেকৈ ভৰ্তি কৰি দিছোঁ চেইন চিলাইটো তাত মানে হেৰি কৰি ঘূৰাই এইটো মেখেলাখন এইযোৰ কণ্ট্ৰাষ্টৰ হয়, মেখেলাখন য়েল্ল' কালাৰৰ আৰু চাদৰখন হয়তো। তাৰপিছত এযোৰ হৈছে এনেই কটন কাপোৰত মই এইবোৰ চব চিম্পুল কটনত কৰা ৰাফ ইউজৰ কাৰণে যিবোৰ কম দামী যিটো কটনৰ কাপোৰ এইটোত কৰা হৈছে ৰিবনৰ দ্বাৰা। 180 150 তেনেকুৱা যোৰা পাই যায়। যিবোৰ বৰ্তমান ফেব্ৰিক পেইণ্টিংটো চলি আছে যে সেই কাপোৰবোৰতে কৰা হৈছে। ৰিবন কৰা আছে, এয়া এযোৰ ৰিবনৰ একেই কাপোৰ, এয়া মেখেলা। তাৰপিছত এইযোৰ মোৰ বেছি ভাল লাগে। এইযোৰ মই ফেব্ৰিকে ব্ৰাছ ষ্টক কৰিছিলোঁ। এয়া প্ৰায়বিলাক মোৰ কাপোৰ মানে ৰ'জ যিহেতু মই ভাল পাওঁ, গোলাপ ফুল, প্ৰায় গোলাপ ফুলে কৰা আছে। এখন চাদৰ, তাৰপিছত এইখন এনেই চিম্পল মেখেলা এখন চিলাই কৰা, চেইন চিলাই চিম্পল। এইটো চব সৰু সৰুকৈ ইমান ধুনীয়া লাগিছে। এইটো এপ্লিক কৰিছিলোঁ বগা মেখেলাত কাপোৰ কাটি, তাৰ ওপৰত মই অলপ ফেব্ৰিকো কৰি দিছোঁ বগা। এয়া ওচৰত দেখালে গম পাব, বগা ইয়াত কাপোৰ লগোৱা আছে। চাদৰখন নেটৰ হয়, মেখেলাখন কিন্তু বোৱা হয় দেই। এখন চাদৰখন নেটৰ, চবচোন কিমান ধুনীয়া লাগে। নেটৰ বহুত ধুনীয়া লাগে। এদিন ভালকৈ মেলি পিন্ধি দেখাম দেই সকলোকে। হয় হোৱাইটত, মই হোৱাইট কালাৰটো বহুত ভাল পাওঁ কাৰণে হোৱাইটত বেছি কৰা হয়। এইযোৰো মই এই পতি কৰি পেলাই চিলাই কৰি পতি লগাই দিছোঁ নেটৰ থান কাপোৰত। দহি চহি কৰিবলৈ থাকি আছে, সেইকাৰণে লৰালৰিকৈ আৰু ল'ৰা ছোৱালীৰ লগত সময় নহয়। এইযোৰ চব কিমান ধুনীয়া ষ্টেণ্ডাৰ্ড। এতিয়া ৰাতি হয়তো দেখিবলৈ বেয়াও হ'ব পাৰিছে। আৰু এইখিনিয়ে আছিল আমাৰ কাপোৰ। এইজনী হৈছে আমাৰ মেঘনা ভণ্টি। নমস্কাৰ। কৈ দিয়া তোমাৰ নামটো ভালকৈ। এয়া আমাৰ খুৰী ছোৱালী ভণ্টি দেই। এই কাপোৰবোৰ ধুনীয়াকৈ আকৌ এবাৰ এইবোৰ চব এইবোৰ দেখিছে ইমান সুন্দৰকৈ মিহিকৈ যে চিলাইবোৰ কৰিছে চব।
এয়া আকৌ পুনৰবাৰ এযোৰ এযোৰকৈ কাপোৰবোৰ চাই যাওঁচোন ব'লক। আৰু ইমান সুন্দৰকৈ খুৰীয়ে প্ৰতিযোৰ কাপোৰ চাওকচোন, নিজৰ বাবে এইবোৰ প্ৰস্তুত কৰা হৈছিল আৰু তেওঁ বহুতক এনেদৰে কৰিও দিছে বাৰু। আৰু মই প্ৰথম কিছুমান বহুত নজনা চিলাই খুৰীৰ পৰাই শিকিছিলোঁ। তেওঁ ইমান সুন্দৰকৈ একেৰাহে লাগি থাকি যিমান কষ্ট হ'লেও কাপোৰযোৰ তেওঁ কৰি উলিয়ায়। আৰু এইখিনি চাওকচোন, ভণ্টিয়ে মোক কাপোৰবোৰ জাপি দিয়াত সহায় কৰিছিল। আৰু আজি এই কাপোৰৰ ওপৰতে ভিডিঅ'টো বনাবলৈ লৈছিলোঁ, যিহেতু ময়ো হাতেৰে তৈয়াৰ কৰা বস্তুবোৰ বা এই কাপোৰবোৰ বহুত ভাল লাগে। আৰু ইয়াৰ বাবে কাপোৰ ভাল পোৱা বা যিসকলে হাতেৰে প্ৰস্তুত কৰা বস্তু ভাল পায় তেওঁলোকলৈ বুলি এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু কাপোৰবোৰ যদি আপোনালোকেও ভাল লাগে কমেণ্টত জনাব দেই। আৰু কেনেকুৱা লাগিছে আপোনালোকে সকলো মন্তব্য প্ৰদান কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।